गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षाৎ परम ब्रह्मा तस्मै श्री गुरुवे नमः। नमस्कार। আজিৰ সভাত মঞ্চত উপবিষ্ট সন্মানীয় প্ৰধান শিক্ষক মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, লগতে মোৰ অগ্ৰজ আৰু অনুজসকল, পুনতে মই মোৰ শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। আজি শিক্ষক দিৱস উপলক্ষে আমি সকলোৱে ইয়াত একত্ৰিত হৈছোঁ। আজিৰ দিনটোত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল আৰু 1962 চনৰ পৰাই ভাৰতবৰ্ষত শিক্ষকসকলৰ সন্মানাৰ্থে 5 ছেপ্টেম্বৰ দিনটোত অৰ্থাৎ তেখেতৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। আচলতে আমাৰ প্ৰথম শিক্ষাগুৰু আমাৰ পিতৃ মাতৃ, কাৰণ জন্মৰ পিছত আমি তেওঁলোকৰ পৰাই জীৱনৰ প্ৰথম শিক্ষা লাভ কৰোঁ। পুথিগত শিক্ষকসকলৰ উপৰিও যিসকলে আমাক জীৱনত সৎ সাহসী হৈ আগুৱাই যাবলৈ উৎসাহ প্ৰেৰণা যোগায়, তেওঁলোকৰ অৱদানো আমাৰ জীৱনত কোনো গুণেই কম নহয়। এই চেগতে মই মোৰ জীৱনত লগ পাই অহা আনুষ্ঠানিক আৰু অনানুষ্ঠানিক জীৱনৰ প্ৰতিগৰাকী শিক্ষককে শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। শিক্ষকসকল প্ৰতিগৰাকী শিশুৰ পথ প্ৰদৰ্শক, প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত শিক্ষকৰ ভূমিকা অপৰিসীম। শিক্ষকসকল সদায় ভালে থাকক, কুশলে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এইখিনি কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।